নমস্কাৰ, কি খবৰ সকলোৰে? পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ এটা অন্য ব্লগলৈ স্বাগতম জনাইছোঁ। আজি চাগে ভালেই, কাৰণ আজি বতৰটো এইকেইদিনতকৈ বহুত ঠাণ্ডা। কিন্তু এই ভিডিঅ'টো যোনদিনা কৰিছিলোঁ সেইদিনাখন কিন্তু খুব গৰম পৰিছিলে। আইতা ঘৰলৈ নোযোৱা? অঁ, যাম। কাৰ লগত যাবা? পাপা মাৰ লগত নোযোৱা? মাৰ লগত নোযোৱা? আজি মোক লৈ একদম দীঘলীয়া জাৰ্ণি কৰিব ওলাইছোঁ। ইমান দূৰলৈ তাইক তেনেকৈ লৈ নাযাওঁ। আজি লাইন গাড়ীত তাইক লৈ যাম। আৰু ক'লৈ গৈ আছোঁ, ক'লৈ যাম আপোনালোকক সকলো দেখুৱাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব দেই। তাই কাণ্ড দেখিছে, বাপেকৰ পাৰ্চৰ পৰা পইচা উলিয়াইছে। সেয়া ম'ম' খাব বোলে তাই। আমি ওলাই কৰি ৰেডি হৈ গ'লোঁ। প্ৰথমে তাইক উলিয়াই লৈছোঁ, নহ'লে তাই আমনি কৰে বহুত। বাবাই বুলি কোৱা, বাবাই কোৱা। ফাইনেলি আমি আহি পাই গ'লোহি আৰু গাড়ীৰ পৰা নামি এয়া মই মানুহক লৈ আছোঁ আৰু তেওঁ সোমাই গৈছে মিঠাই দোকানলৈ মিঠাই ল'বৰ কাৰণে। আৰু মানুহ কোন জানেনে? মোৰ ননদৰ ছোৱালী। তাইও তালৈকে গৈ আছে, আমি য'লৈ গৈ আছোঁ। গতিকে তাইক আমি ইয়াতে লগ কৰিছোঁ মৰিগাঁৱতে, যিহেতু তাইও মৰিগাঁৱতে পৰিছে। আৰু এয়া দেখিছে, মোৰ গৈ পেহীয়েকৰ কোলাত গৈ উঠিলগৈ। ম'ম' খাই দিয়া এটা দিব, পাপাই দিবচোন, নাকান্দিবা। মানুহ নিদিয়ে বোলে, নাই ন? Baby, come. Come here. দৰ্জা কিয় মাৰিছা? দৰ্জা কিয় মাৰিছা? আইতাই খং কৰিব হা। ইফালে যে মংকিটো ওলাব, ব'লা আমি। আৰু আহি পাই পেলাই এয়া মই অলপ দুষ্ট কৰি আছে। আৰু একদম ইমানেই গৰম পৰিছে, গৰমত চবৰে অৱস্থা বেয়া হৈ গৈছে। কোন ক'ত কেনেকৈ পৰি আছে ঠিক নাই। যিহেতু ভাড়াঘৰ হয় আৰু ভাড়াঘৰ ৰুমবিলাকো সৰু হয়। আৰু জানেই ভাড়াঘৰ ৰুম সৰু হ'লেওতো বস্তু কম নহয়, বস্তুও বেছিয়ে হয়। পিছে আমাৰ এইফালে একদম পূৰা টোপনি মাৰি আছে। যিমান গৰম হ'লেও তেওঁ টোপনিটো মেইন। এয়া দেখিছে? অঁ, বাপা ঐ, ইমান ডাঙৰ চকু মেলিছে। উঠা, উঠি বহি যোৱা। পাই থৈ দিছে, উঠি বহি যোৱা। এনেকৈ কৰিছে ন? পেলাই থৈ দিছে। এজনী ধলঙি পলঙি আছে, মামি চাই আছে। চুচু দি দিয়া। চুচু দি দিয়া। অঁ, ওইজনী মাহী তোমাক চাই আছে। ওইজনী চুনা যদি খাব দিয়া নাই ন? এইটো চোৱা মোবাইল, এইটো মোলৈহে চাই আছা। এইটো মোবাইল চোৱা। মোলৈহে চাইছে দেখোন। এয়া হৈছে আমাৰ খুড়াহঁতৰ ঘৰ। এয়া খুৰী পিছফালে যে থিয়হি আছে দেখিছে? অলপ আগত বিচনী দি বিচি আছিলে, তেওঁ হৈছে আমাৰ খুৰী। আৰু এয়া খুৰী একদম পূৰা ভাতত বিজি হৈ আছে, ভাতত ব্যস্ত হৈ আছে। আৰু আমি ল'ৰা ছোৱালীৰ লগত উপায় নাই, ল'ৰা ছোৱালী নধৰিলে নহয়। আৰু বিশেষকৈ আমাৰ মৌ যে অকণো খোৱা নাই, গতিকে তাইৰ লগত তাইৰ লগে পিছে এনি টাইম থাকিবলগীয়া হৈছে। তাইৰ আগে পিছে, যিহেতু তাই খোজকাঢ়িব পৰা হ'লে জেগাত নাথাকেই শান্তিৰে। নানু কিবা নানু মানুহে হৈ গ'লগে নানু।
সিহঁতক এনেকৈ ব্যস্ত কৰিবলগীয়া হৈছে, উপায় নাই আৰু, কাৰণ গৰমটো বহুত বেছি আৰু আমনি বহুত কৰিছে দুইজনীয়ে। থিয়েটাৰ ক'ত পাম ইয়াত? অঁ তাতে পাম। অঁ তাতে পাম, মই থিয়েটাৰ তাতে পাম। অঁ বেটা বেটা বাবু দাদা এইটো চাপি নাহা। মাতি দিয়া পাপাক, তুমি আহা বুলি কোৱা। পাপা হা কাম কাম পাপা কাম কাম পাপা কাম। অঁ কোৱা। ৱাকিং 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 হপ 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 ৰানিং ৰানিং ৰানিং। তই এফালে যোৱা এফালে যোৱা এফালে যোৱা। ৰানিং 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 নাও লেটছ ষ্টপ। ষ্টপ কেনেকৈ দেখুৱাই দিয়া, ষ্টপ কেনেকৈ দেখুৱাই দিয়া। ষ্টপ তেনেকৈ। পিকেব কেনেকৈ কৰে, পিকেব দেখুৱাই দিয়াচোন। পিকেব পিকেব পিকেব। চবেই পোৱালি আৰু কথাত ব্যস্ত, এইফালে আকৌ আমাৰ সৰু ল'ৰাটো গেমত ব্যস্ত দেই। উফ কি যে হ'ব, মোবাইলটো ভাঙি পেলাব মন যায় কেতিয়াবা। এইফালে আমাৰ খানা ৰেডি হৈ গৈছে, খুৰী এয়া বাঢ়ি আছে আৰু সকলোবিলাক বহিছেহি লাহে লাহে। এতিয়া খানা খাই কৰি আমি বিদায় আৰু দেই। এতিয়া খাই কৰি আমি ৰেডি হৈ গ'লোঁ ঘৰলৈ যাবলৈ। এতিয়া প্ৰায় 4টামান বাজিলে, 4টা বেছি হ'ল, 4:30মান বাজিলে। আৰু বেছি দেৰি কৰিলে নিজৰে দেৰি হ'বগৈ, ল'ৰা ছোৱালী আছে যিহেতু। গতিকে আমি ধুমাধুম খাই কৰি বেছি দেৰি কৰা নাই, ওলাই কৰি ল'লোঁ আৰু মইকো উলিয়াই ল'লোঁ, চবেই ওলাই ল'লোঁ। কিন্তু গৰমটো যে ইমানেই বেছি, ৰ'দটো ইমানেই বেছি, 4:30 বাজিলে এতিয়ালৈকে মানে ৰ'দটো যোৱাই নাই, কমাই নাই। আজি একদম বহুত বেছি গৰম পৰিছে দেই, সঁচাই। এয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ, খুৰীহঁতো আহিছে লগতে বাৰু অলপমান আগবঢ়াই দিওঁ বুলি। আৰু এঘৰ আছে খুৰীহঁতৰ ঘৰ, য'ত আমি আকৌ সোমাই যাব লাগিব, মাত এষাৰ দি থৈ যাব লাগিব। বেছি টাইম নকৰোঁ বাৰু তাতো। এইফালে মানুহ টোপনি দেখিছে কেনেকৈ একদম হাউলি জাউলি হৈ গৈছে, আৰু এইফালে আমাৰ দুষ্টিজনীয়ে দুষ্টি কৰি গৈছে। এইবাৰ আকৌ মোৰ চেণ্ডেলত তাইৰ পায়েলযোৰ সোমাই গৈছে আৰু তাই ঠেনঠেনাই আহিছে, মানে দুখ পাইছে ফিটাডাল দি। আকৌ বাপেকে সেইকাৰণে আকৌ নতুনকৈ চেণ্ডেলযোৰ খুলি আকৌ পিন্ধাইছে। ইফালে নাযায়, ইফালে হাঁহ আছে। অ' বাপাই মোৰ ভয় লাগে, অ' হাঁহটো আছে। এয়া হৈছে খুৰীহঁতৰ ঘৰ, কৈছিলোঁ যে সোমাব লাগিব বুলি, এপাক মানে দেখা দি থৈ যাব লাগিব। তেওঁলোকৰ ঘৰত সোমালোঁ, কিন্তু মোৰ নৰয়, তাই মানে ওলাই কৰি আহিছে মানে যাব লাগে আৰু ৰখি কৰি থাকিব নালাগে। সেইগৰাকীয়ে নেকি মানুহগৰাকী ওলাই যে আহিছিলে, আইতা বনাই পেলালে তাই। মানুহ উঠি যাব নুঠিবা, কান্দিব নহ'লে। এইফালে এই ল'ৰাজন যে দেখিছে, এই ল'ৰাজনে মোক গাড়ীতে লগ পালে আৰু কিনো মৰম লাগিলে জানো, তাইক চকলেট এটা আনি দিছে সি খাবলৈ। কোনে দিছে ম'ম' কোন কোনে দিছে? কাকা বুলি কোৱা, দাদা কোনে দিছে? আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব। বাই বাই।